কাৰণ সঁচা কথা সকলোৱে হজম কৰিব নোৱাৰে জীৱনত এই চাৰিটা বস্তু কেতিয়াও নাভাঙিব বিশ্বাস সম্পৰ্ক হৃদয় আৰু কাৰোবাক দিয়া কথা কাৰণ এইবোৰ যেতিয়া ভাঙে তেতিয়া শব্দ নহয় কিন্তু কষ্ট হলে বহুত হয় আপোনাৰ সফলতাত হাত তালিৰ অভাৱ কেতিয়াও নহব কিন্তু যেতিয়া আপুনি হাৰিব তেতিয়া আপোনাৰ হাতত ধৰিবলৈ কোনো নাহিব এই পৃথিৱীত মানুহৰ বাবে সন্মানতকৈ বেছি গুৰুত্বপূৰ্ণ তথা ডাঙৰ বস্তু আৰু বেলেগ একো হ'বই নোৱাৰে যিজন ব্যক্তিৰ কোনো সন্মান নাই সকলো ঠাইতে কেৱল অপমানেই পাই থাকে তেনে ব্যক্তি মানসিকভাৱে সম্পূৰ্ণকৈ ভাগি পৰে আৰু নিজক বুজাব পৰা অৱস্থাত নাথাকে বহুতৰে মনত প্ৰশ্ন থাকে যে মানুহে আমাক সন্মান নকৰে অপমান কৰে উপলুঙা কৰে কিয় হয়তো আপোনাৰ মনতো এনে প্ৰশ্ন থাকিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোত আমি 5টা এনে কথা জানিম যাৰ জৰিয়তে আমাৰ কতো অপমান নহব আপোনালোকেও কথাখিনি শেষলৈকে শুনি থাকিব প্ৰথম কথাটো হৈছে নিজকে সন্মান কৰা যেতিয়ালৈকে আপুনি নিজৰ সন্মান নিজেই নকৰে তেতিয়ালৈকে আপোনাৰ সন্মান অন্য লোকেও কেতিয়াও নকৰে এই পৃথিৱীত বহুতো এনে মানুহ আছে যিয়ে নিজেই নিজকে পছন্দ নকৰে সেই সকলে কয় মই নিজকে বেয়া পাওঁ মোৰ জীৱনটোক লৈ মই সুখী নহয় আমি এটা প্ৰশ্ন নিজকে সোধাটো ভাল আচলতে যে নিজকে মই ভাল পাওঁ নে নাপাওঁ নিজৰ জীৱনটোক লৈ মই সুখী নে প্ৰত্যেক ক্ষেত্ৰতেই যে আপুনি সহ্য কৰি থাকিব আৰু কওঁতাজনে কৈয়ে থাকিব আপোনাক তেনেকুৱা নহয় আমাৰ সেইখিনি বুজা শক্তি থাকিব লাগে যে আমাক কোনোবাই বেয়া ব্যৱহাৰ কৰিলে অপমান কৰিলে বা ঠাট্টা কৰিলে কিমান পৰ্যায়ৰলৈকে সহ্য কৰিম আৰু কিমান পৰ্যায়ত মাত দিম প্ৰত্যেক ক্ষেত্ৰতে কেৱল সহ্য কৰি থকাটো হৈছে ভয়াতুৰৰ কাম আৰু প্ৰত্যেক ক্ষেত্ৰতে কেৱল সহ্য নকৰি মাত মাতি অহাটো কিন্তু মূৰ্খৰ কাম যেতিয়া আমি কাৰোবাৰ অপমানৰ উত্তৰ দিওঁ সেইটো আচলতে খঙৰ পৰা ওলাই আমাৰ স্বাভিমানৰ পৰা নহয় য'ত আপুনি কাকুতি মিনতি কৰিব লাগে য'ত আপুনি কাৰোবাৰ পিছত পাগলৰ দৰে ফুৰে ত'ত আপুনি সকলো কথাই সহ্য কৰে ধৰি ল'ব যে আপোনাৰ নিজৰ প্ৰতি সন্মান তথা আত্মসন্মান নাই যেতিয়া অন্য এজনে আপোনাক অপমান কৰে আপোনাৰ প্ৰেমক কোনো সন্মান নকৰে আপোনাৰ সময়ৰ কোনো মূল্য দিব নিবিচাৰে তেতিয়া তাৰ পৰা আঁতৰি আহিব সেইজন ব্যক্তিৰ ওচৰৰ পৰা আঁতৰি আহিব লাগে লাগিলে তেওঁ আপোনাৰ বাবে যিমানেই ভাল নহওক কিয় সেইজন ব্যক্তিয়ে আপোনাক কেতিয়াও সন্মান নকৰিব যিটো সম্বন্ধত কেৱল অপমানেই পাইছে আপুনি তেতিয়াহলে সেই সম্বন্ধত থাকি জীৱনত আপুনি কেৱল দুখহে লাভ কৰিব দ্বিতীয় কথাটো হৈছে প্ৰকাশ ভংগী আপুনি নিজকে মানুহৰ আগত কেনেকৈ প্ৰকাশ কৰিছে চাল চলন কাপোৰ কানি ইত্যাদিৰ পৰাও সন্মান লাভ কৰে ধৰি লওক ৰাস্তাত মলিয়ন ফটা কাপোৰ পিন্ধা এজন ভিক্ষাৰী বহি আছে তেতিয়াহলে সেইজনক আপুনি কেতিয়াও সন্মান নকৰে এজন উচ্চ মানুহৰ দৰে কোনোবা ঠেলাৱালা এজনকো তেওঁৰ হিচাপতহে সন্মান কৰে কোনোবা অফিচাৰৰ পোছাক পিন্ধি থকা এজন তেওঁকো মানুহে বেলেগ সন্মান দিব গতিকে প্ৰকাশ ভংগীও আমাৰ সন্মানৰ ওপৰত বহুত নিৰ্ভৰশীল